এই আছে সেক্রেটারিয়েট বিটিসি কোকৰাঝাৰত হ'ব জাগা সৰু হ'ব ডাঙৰ হ'ব মুঠতে আমি পাব্লিকে যদি বিচাৰে ডাঙৰকৈ বনাব লাগে আমি কৰিম আজি যদি কোনোবা কংগ্ৰেছ বা কোনোবা UPPL বা কোনোবা BJP বা কোনোবা দলে যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে আমাৰ ক'ব লগা একো নাই আমি ফেমিলিত আলোচনা কৰিম কোন লিডাৰ কোন সৰু কোন ডাঙৰ কোন সৰু এইটো মই নিজে কৈ পেলাই বা BPF দলে নিজে ক্লেম কৰি পেলাই একো লাভ নাই এইবিলাক দেখাই দিয়কচোন মোক এইবিলাক দেখাই দিয়কচোন ৰাতিপুৱা 4টা বজাত নুঠোৱে মই যদি কংগ্ৰেছৰ লগত থাকি পেলাই আমাৰ যিখিনি নিডছ BTC সকলো জাতি জনগোষ্ঠী সেইটো যদি ফুলফিল হয় কংগ্ৰেছৰ লগতো থাকিম নাই আমি আমাৰ দল এনেকুৱা আমি সদায় কৈ আহিছোঁ BPF দল যেতিয়া নেকি গঠন হৈছে তেতিয়াৰ পৰাই আমি কৈ আহিছোঁ আমি BTC সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থত আমি কাম কৰি যাম ইয়াৰ ক্ষেত্ৰত যদি কংগ্ৰেছৰ লগত থাকি পেলাই আমাৰ যিখিনি নিডছ BTC সকলো জাতি জনগোষ্ঠী সেইটো যদি ফুলফিল হয় কংগ্ৰেছৰ লগতো থাকিম আজি BJP চৰকাৰে চলাই আছে BJPয়ে যদি কয় আমাৰ BTC বাকী ৰাইজৰ সকলো জাতি জনগোষ্ঠীৰ স্বাৰ্থত আমাক যদি সহায় কৰে আমি আছো ৰাষ্ট্ৰীয় দল বিজেপিয়ে যিদৰে এবাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিল তাৰ পিছতো এটা আঞ্চলিক দল গৌৰৱ নেতা আঞ্চলিক দলত যি ধৰণৰ মেণ্ডেট দিলে সকলোৱে চৰ্চা কৰিছে যে অসমত হয়তো এবাৰ নিৰ্বাচনী প্ৰেক্ষাপট সলনি হ'বলৈ গৈ আছে ভাবিছত আৰু অসমত এটা চেঞ্জ আহিব পাৰে সেই বিষয়টোলৈ আপুনি কি ক'ব খুজিব যেনেকুৱা ধৰণৰ হৈছে হয়তো অসমৰ বেলেগ প্ৰেক্ষাপটতো হ'ব আৰু প্ৰশংসা কৰিছে যে হাগ্ৰমান মহিল ডাঙৰীয়াই এটা বৃহৎ শক্তিক এবাৰ নচাত কৰিবলৈ সক্ষম হৈছে বিজেপিৰ দৰে শক্তি এটা এইটো ৰাইজে মেণ্ডেট দিছে ৰাইজে বুজি পাব আমি কি ক'ম মুঠতে আমি ৰাইজে আমাক যেনেকৈ সন্মান দি পেলাই সহায় কৰিছে আমিও ৰাইজক সন্মান দি পেলাই সহায় কৰিবৰ কাৰণে আমি ৰেডি বাছ কথা সেইটো এইটো পাব্লিক অপিনিয়ন এইটো ৰাইজৰ অপিনিয়ন ওপৰত নিৰ্ভৰ কৰিব কোন লিডাৰ কোন সৰু কোন ডাঙৰ কোন সৰু এইটো মই নিজে কৈ পেলাই বা BPF দলে নিজে ক্লেম কৰি পেলাই একো লাভ নাই ৰাইজৰ অপিনিয়ন ওপৰত নিৰ্ভৰ কৰিব ফাইনাল ছেমি ফাইনাল একো নাই ভাই এতিয়া BPFয়ে চৰকাৰ বনাবলৈ গৈ আছে আজি যদি কোনোবা কংগ্ৰেছ বা কোনোবা UPPL বা কোনোবা BJP বা কোনোবা দলে যদি আমাক সহায় কৰিবলৈ আগবাঢ়ি আহে আমাৰ ক'ব লগা একো নাই আমি ফেমিলিত আলোচনা কৰিব আপুনিতো দেখি আছে মুঠতে আমাৰ BPF দলৰ যিটো ইলেকশ্যনৰ সময়ত যিটো প্ৰচাৰ কৰি আহিছোঁ সেইটোৱে 1 নম্বৰ মাটিৰ পাট্টা উচ্ছেদৰ কথা কেনেকৈ আহিব এই মাটিৰ পাট্টা দিয়াৰ পিছত আৰু কিবা উচ্ছেদৰ কথা আহে নেকি 3 তাৰিখ এই আছে সেক্ৰেটাৰিয়েট BTC কোকৰাঝাৰত হ'ব জাগা সৰু হ'ব ডাঙৰ হ'ব মুঠতে আমি পাব্লিকে যদি বিচাৰে ডাঙৰকৈ বনাব লাগে আমি কৰিম মুঠতে আমাৰ অৰ্থিং চেৰিমনিটো আমি 3 তাৰিখ ফিক্স কৰিছোঁ অহাকালি গভৰ্ণৰৰ ওচৰত আমি যাম যদি গভৰ্ণৰে হ'ব বুলি কয় সেইটো ফিক্স থাকিব যদি বাই চান্স গভৰ্ণৰ ডাঙৰীয়াই নোৱাৰিবও পাৰে না নাই 3 তাৰিখত নোৱাৰে অমুক তাৰিখত হ'ব তেতিয়াই হ'ব আমিতো ৰেডি মুঠতে আমাৰ ফালৰ পৰা 3 তাৰিখটো আমি ফিক্স কৰিছোঁ এতিয়া গভৰ্ণৰ ডাঙৰীয়া বা চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ ওপৰত নিৰ্ভৰ কৰিব নাই আমি এইটো হ'ল আপোনালোকে কওকচোন মইতো সেই কথাটো কোৱাই নাই নিৰ্বাচনত ৰাইজক প্ৰতিশ্ৰুতি দিয়াটো মই এনে নিদিয়ে
হয় মই কৈছোঁ 3 তাৰিখ অক্টোবৰত আমাৰ কি বুলি কয় অৰ্থেকিং চেৰিমনিটো হ'ব এইটো কৈছোঁ মই এনে চাই পেলাই যিহেতু আমি এবচলিউট মেজৰিটি যিহেতু পাবলৈ গৈ আছে আমাৰ এটা বিশ্বাস আহিছে মোৰ ওপৰত মই ৰাইজক চাই পেলাই ৰাইজে যেনেকৈ সঁহাৰি দি আছে এইটো বিশ্বাস ৰাখি পেলাই মই কৈছোঁ হয় 3 তাৰিখ অক্টোবৰত এনেকুৱা অৰ্থেকিং চেৰিমনি হ'ব আৰু ইয়াত গেষ্ট হিচাপেতো চিফ গেষ্ট হিচাপেতো গভৰ্ণৰ ডাঙৰীয়া থাকিবই ইয়াৰ পিছত আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া থাকিবই সেইবিলাকতো আমি কৈছোঁ মই চিফ মিনিষ্টাৰে আজি এটা কথা কৈছে তেখেতক আপুনি সাক্ষাৎ কৰা বুলি কৈছে ৰাতিপুৱা 4 বজাত এইবিলাক দেখাই দিয়কচোন মোক এইবিলাক দেখাই দিয়কচোন ৰাতিপুৱা 4টা বজাত নুঠোৱে মই 8টা হা বিচাৰি মিছা কৈছে না সঁচা কৈছে CM ডাঙৰীয়াৰ লগত যেতিয়া কথা পাতিম যেতিয়া লগ পাব তেতিয়াই ক'ব পাৰিম মই